গাইস আপোনালোকে জানেনে 7 নাম্বাৰখনক আটাইতকৈ ৰহস্যময় নাম্বাৰ আৰু আটাইতকৈ লাকিয়েষ্ট নাম্বাৰ বুলি কিয় কোৱা হয়? এটা এনেকুৱা ভিলেজ য'ত বসবাস কৰাৰ ফলত বোলে মানুহকে ধৰি আটাইবোৰ জীৱ-জন্তু অন্ধ হ'ব লগা হয়। আৰু আপোনালোকে কেতিয়াবা পৃথিৱীতে মজুদ নৰকৰ দুৱাৰৰ বিষয়ে শুনিছেনে? গোটেইবোৰ তথ্য জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নাম্বাৰ 1 গাইস আপোনালোকে জানেনে 7 নাম্বাৰটোক আটাইতকৈ ৰহস্যময় নাম্বাৰ আৰু আটাইতকৈ লাকিয়েষ্ট নাম্বাৰ বুলি কোৱা হয়? কাৰণ দুনিয়াত 7 নাম্বাৰটোৰ উদাহৰণ আৰু ব্যৱহাৰ আটাইতকৈ বেছি পোৱা যায়। যেনে এই সপ্তাহত 7 দিন, ৰামধেনুৰ 7টা ৰং, আমাৰ মহাকাশত 7খন গ্ৰহ, পৃথিৱীত থকা 7খনে মহাদেশ, যাক বোলে 7খন মহাসাগৰে আগুৰি আছে, দুনিয়াত কেৱল 7খনে অজুবা। ইয়াৰ উপৰিও বিয়াত দৰা কইনাই 7 বাৰৰ বাবে ঘূৰি 7 জনমৰ বাবে লোৱা প্ৰতিজ্ঞা, দুনিয়াত একে একে দেখা 7খন মানুহ, বিশ্বৰ আটাইতকৈ মহান খেলুৱৈ ৰনাল্ডো আৰু ধোনীৰ জাৰ্চি নম্বৰো 7। ইয়াৰ উপৰিও 7 নম্বৰখনক প্ৰাচীন সময়ৰ পৰাই হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান আদি ধৰ্মতো অতি শুভ বুলি গণ্য কৰা হয়। সেইবাবে 7 নম্বৰখনক পৃথিৱীত আটাইতকৈ লাকি নাম্বাৰ আৰু ৰহস্যময় নাম্বাৰ বুলি কোৱা হয়। ফেক্ট নাম্বাৰ 2 গাইস আপোনালোকে জানেনে 1998 চনত ইণ্ডোনেছিয়াত এটা নোটৰ প্ৰচলন আৰম্ভ কৰা হৈছিল, য'ত আমাৰ দেশৰ ভগৱান শ্ৰী গণেশজীৰ ফটোখন ছপোৱা আছিল। এতিয়া হয়তো আপুনি ভাবিছে যে ইণ্ডোনেছিয়াটো এটা ইছলাম ধৰ্মিক দেশ, তেতিয়াহ'লে ইয়াত গণেশজীৰ ফটোখন কিয় ছপোৱা হৈছিল? আচলতে ইয়াৰ লোকসকলে গণেশজীক শিক্ষা, কলা আৰু বিজ্ঞানৰ দেৱতা বুলি বিশ্বাস কৰে। ইয়াৰ উপৰিও কেইবছৰমান আগতে ইণ্ডোনেছিয়াৰ অৰ্থনীতি বেয়াকৈ বিকল হৈ পৰিছিল। তাৰে পিছত তাত থকা ৰাষ্ট্ৰীয় চিন্তাবিদসকলে বহু চিন্তা চৰ্চাৰ পিছত 20,000 টকাৰ এটা নতুন নোট জাৰি কৰে, যাৰে ওপৰত গণেশজীৰ ছবিখন ছপোৱা আছিল। ইণ্ডোনেছিয়াৰ লোকসকলে মানিছিল যে এনেকুৱা কৰাৰ ফলত তাৰ অৰ্থনৈতিক ব্যৱস্থা অতি মজবুত হৈ উঠিব, আৰু তেওঁলোকৰ এই বাণীটো প্ৰায় সঠিকে হ'বলৈ ধৰিছে। এই নোটৰ প্ৰচলন ইণ্ডোনেছিয়াত 1998 চনতে আৰম্ভ হৈছিল আৰু প্ৰায় 2008 চনলৈকে চলিছিল। ফেক্ট নাম্বাৰ 3 গাইস এজনী বা এজন ষ্টুডেণ্টৰ বাবে তাৰ হেণ্ডৰাইটিংটোকে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। যদি হেণ্ডৰাইটিংটো ভাল হয়, তেনেহ'লে শিক্ষকৰ ওচৰতো তাৰ ভাল ইমপ্ৰেছন পৰে। আমাৰ সৰুকালত আমি সকলোৱে বোধহয় নিজৰ হেণ্ডৰাইটিং ভাল বা উন্নতি কৰিবলৈ চেষ্টা কৰিছিলো। কিছুমানে হয়তো ভালো কৰিছিলে আৰু কিছুমানে হয়তো মাৰিও খাব লগা হৈছিলে। কিন্তু আজি মই আপোনালোকক প্ৰকৃতি মোল্লা নামৰ এজনী ছোৱালীৰ বিষয়ে ক'বলৈ গৈ আছো, যাৰ হেণ্ডৰাইটিংটোক বিশ্বৰ আটাইতকৈ সুন্দৰ হেণ্ডৰাইটিং বুলি কোৱা হয়। প্ৰকৃতি মোল্লা নামৰ ছোৱালীজনীয়ে নেপালত বাস কৰে আৰু এতিয়া তেওঁ বৰ্তমান 8ম শ্ৰেণীত অধ্যয়ন কৰি আছে। তেওঁৰ হেণ্ডৰাইটিংটোক চোৱাৰ পিছত ইয়াক প্ৰকৃততে হাতেৰে লিখা হৈছে নে কম্পিউটাৰে ফন্ট কৰা হৈছে সেয়া পৃথক কৰা কঠিন হৈ পৰে। আৰু তাইৰ এই অতি সুন্দৰ হেণ্ডৰাইটিংটোক দেখি গোটেই দুনিয়াতে থকা ডাঙৰ ডাঙৰ লোকসকলেও আচৰিত হৈ পৰিছে। আৰু তাইৰ এই অতি সুন্দৰ হেণ্ডৰাইটিংৰ বাবেই এতিয়ালৈকে তাই বহু ধৰণৰ বঁটা লাভ কৰিও আহি আছে। ফেক্ট নাম্বাৰ 4 গাইস আপোনালোকে জানেনে মেক্সিকোত এটা টিলটিপিক নামৰ ভিলেজ আছে, যাক বোলে অন্ধ লোকৰ ভিলেজ বুলি কোৱা হয়। ইয়াত বসবাস কৰা মানুহবোৰৰ লগতে ইয়াত থকা প্ৰতিটো জীৱ-জন্তুও বোলে অন্ধ। ৰিপৰ্টাৰ্ছবোৰৰ অনুসৰি ইয়াত জপেটা সভ্যতাৰ জনজাতিৰ লোকসকলে বসবাস কৰে, আৰু কোৱা হয় যে যেতিয়া এই গাঁওখনত এটা শিশুৰ জন্ম হয়, তেতিয়া ই সম্পূৰ্ণৰূপে ভাল থাকে। কিন্তু জন্মৰ কেইদিনমান পিছতে তাৰ দৃষ্টিশক্তি আঁতৰ হৈ যায় আৰু সিও সকলোৰ দৰে অন্ধ হৈ পৰে। গাঁওখনত বসবাস কৰা লোকসকলে বিশ্বাস কৰে যে লাভাজুৱেল নামৰ এক অভিশাপ্ত গছ এটা দেখাৰ পিছত বোলে মানুহৰ পৰা জীৱ-জন্তু আৰু চৰাইলৈকে সকলোৱে অন্ধ হৈ পৰে। কিন্তু বিজ্ঞানীসকলে এই যুক্তিটো বিশ্বাস নকৰি কৈছে যে এক নিৰ্দিষ্ট প্ৰকাৰৰ বিষাক্ত উৰণীয়া পতংগৰ কামোৰে ইয়াৰ মানুহৰ দৃষ্টিশক্তি আঁতৰাই আনিছে, আৰু এই যুক্তিটোৱে সত্য হয়। এই মাখিটোৰ কামোৰৰ বাবেই ইয়াত থকা মানুহকে ধৰি প্ৰায়বোৰ জীৱ-জন্তুৱে অন্ধ হ'ব লগা হৈছে। ফেক্ট নাম্বাৰ 5 গাইস আমি সকলোৱে জানো যে 2022 আৰম্ভণি হৈছে আৰু ইয়াৰ আদৰণি সকলোতে দেখা গৈ আছে। কিন্তু আপোনালোকে জানেনে পৃথিৱীত এটা এনেকুৱা দেশ আছে যিয়ে বোলে এতিয়াও 2015তে চলি আছে। হয়, এই দেশখন বোলে বাকীবোৰ পৃথিৱীৰ পৰা প্ৰায় 7-8 বছৰ মান পিছ পৰি আছে। এই দেশখনৰ নাম হ'ল ইথিওপিয়া। এই দেশখনৰ বোলে নিজা পৃথক কেলেণ্ডাৰ আছে, যাক গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কোৱা হয়। গাইস আমি জানো যে গোটেই পৃথিৱীয়ে এই বছৰত 12 মাহৰ কেলেণ্ডাৰ ব্যৱহাৰ কৰে, কিন্তু আপুনি জানেনে ইথিওপিয়া এটা এনেকুৱা দেশ যিয়ে এই বছৰত 12 মাহ নহয় 13 মাহৰ কেলেণ্ডাৰ ব্যৱহাৰ কৰে। হয়, ইয়াৰ কেলেণ্ডাৰত 12 মাহতে 30 দিন আৰু অন্তিম মাহটোত কেৱল 5 বা 6 দিনহে থাকে, আৰু এই অন্তিম মাহটোকে ইয়াত পাগম বুলি কোৱা হয়। এই মাহটো বছৰটোৰ সেই দিনবোৰৰ স্মৃতিত যোগ দি সৃষ্টি কৰা হৈছে যিবোৰ বোলে বছৰৰ কোনো কাৰণত গণনাত নাহে। ফেক্ট নাম্বাৰ 6 গাইস কেতিয়াবা আপোনালোকে নৰকৰ দুৱাৰৰ বিষয়ে শুনিছেনে? হয়, তুৰ্কমেনিস্তানৰ কাৰাকোৰুম মৰুভূমিত দৰৱাজা নামৰ এটা গাঁত আছে, য'ত যোৱা 47 বছৰ ধৰি জুই জ্বলিয়ে আছে। ইয়াক গোটেই পৃথিৱীৰ ভিতৰত নৰকৰ দুৱাৰ বুলি কোৱা হয়। গাঁতটো প্ৰকৃততে এটা গেছৰ ক্ৰেটাৰ যিয়ে মিথেন গেছৰ বাবে জ্বলি আছে। মানুহে সৃষ্টি কৰা এই গাঁতটোৰ কাহিনী একেবাৰে সচৰাচৰ। দৰাচলতে তুৰ্কমেনিস্তান আগতে ছোভিয়েট ইউনিয়নৰ এটা অংশ আছিল। তেতিয়া এই ঠাইখনক পৃথিৱীৰ বৃহৎ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ বুলি কোৱা হৈছিল। 1971 চনত ছোভিয়েট ইউনিয়নৰ বিজ্ঞানীসকলে মিথেন গেছ জমা কৰিবলৈ ইয়াত ড্ৰিলিং কৰিছিল। এদিন ড্ৰিলিং কৰি থাকোতে ইয়াত হঠাতে বিস্ফোৰণ ঘটিল, যাৰে পিছত নৰকৰ দুৱাৰ বুলি জনাজাত এই ডাঙৰ গাঁতটো এটা গেছৰ ক্ৰেটাৰত পৰিণত হ'ল। দুৰ্ঘটনাৰ পিছত মিথেন গেছ বায়ুমণ্ডলত বিয়পি পৰা প্ৰতিহত কৰিবলৈ বিজ্ঞানীসকলে ইয়াত জুই লগাই দিছিল। তেওঁলোকে ভাবিছিল যে কেইসপ্তাহৰ মান পিছত জুই জ্বলা বন্ধ হৈ যাব, কিন্তু তেতিয়াৰ পৰাই এই জুই আজিলৈকে ইয়াত জ্বলিয়ে আছে, আৰু সেইবাবে এই ৰহস্যময় গাঁতটোক পৃথিৱীত মজুত ডৰ টু হেল মানে নৰকৰ দুৱাৰ বুলি কোৱা হয়।
গাইজ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন দবাই দিব যাতে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্টৰ ভিডিঅ' আপুনি সোনকালে চাব পাৰে।